নমস্কাৰ, স্বাগতম আমাৰ ইউটিউব চেনেল মাল্টিফেৰিয়াছলৈ। আজি আপোনালোকক বহুত ধুনীয়া জেগা এটালৈ লৈ আহিছোঁ। জেগাটো আমাৰ তেজপুৰতে অৱস্থিত আছে, তেজৰ্ট বুলি। তেজপুৰ প্লাছ ৰেজৰ্ট দুটা নাম মিক্স কৰি পেলাই জেগাটোৰ নাম ৰাখিছে তেজৰ্ট। চ' এইটো বহুত ধুনীয়া জেগা হয়, বহুত ধুনীয়া এটা শান্তি পৰিৱেশ হয়। আপোনালোকৰ ফেমিলিৰ লগত আহি পেলাই ধুনীয়াকৈ ইয়াত টাইম স্পেণ্ড কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ব্ৰেকফাষ্ট, ডিনাৰৰ, লাঞ্চৰো সুবিধা আছে। ধুনীয়াকৈ আৰামত আহি দিনটো আপোনালোকে থাকিব পাৰিব। বাচ্ছা খেলা ধূলাৰ কাৰণে বহুত কিবা কিবি জেগা আছে, বাচ্ছাবিলাকেও আহি পেলাই ভাল পাব। জুলনা চুলনা কিবা কিবি আছে। ত' আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক গোটেই জেগাটো দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকক লোকেশ্যনটো লাগে যদি মই তলত বায়'ত লিখি দিম, আপোনালোকে লোকেশ্যনটো তাৰপৰা চাই ল'ব পাৰিব। আমি তেজৰ্টৰ ভিতৰত যোৱাৰ আগত আপোনালোকক তেজৰ্টখনৰ বাহিৰৰ পৰিৱেশটো এবাৰ দেখাব চেষ্টা কৰিম। এইফালে আপুনি বাইক ৰাখিব পাৰে আৰু এইখিনিতে কাৰ পাৰ্কিঙৰ সুবিধা আছে। ইয়াতে ধুনীয়া গেট এখন বনোৱা আছে, এখন তেজৰ্টৰে। আৰু আপোনালোকক দেখাব চেষ্টা কৰিম, এইফালে নদী এখনো বৈ গৈছে। কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যটো এবাৰ উপভোগ কৰক। এখন চাওক, একদম শান্তি, একদম ধুনীয়া নদী এখন বৈ গৈছে একদম। আৰু আপোনালোকে এই গেটখনৰ সেইফালে গাড়ী চাড়ী পাৰ্ক কৰি এইফালে আহিব, আহি পেলাই তেজৰ্টৰ টিকেট কাউণ্টাৰটো পাব। ইয়াতে টিকেট আপোনাৰ পাৰ পাৰ্চন 50 ৰুপিজকৈ লয়। টিকেট কাউণ্টাৰৰ পৰা টিকেটটো লৈ এইফালে সোমাই যাব। তেজৰ্টৰ এণ্ট্ৰি গেটখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে গেটখন দি সোমাই আহি আপোনাৰ এনেকৈ ফুলৰ টাববোৰ লগোৱা আছে। এই বাঁহবোৰত ধুনীয়াকৈ কালাৰ কৰা আছে, এইবোৰ বাঁহ হয়, বাঁহবোৰত কালাৰ কৰা আছে। আৰু এইফালে ফুলৰ টাব লগাই ধুনীয়াকৈ সজোৱা আছে। আৰু আপোনাৰ মূৰ্তি এটা আছে, এনেকৈ পানী পৰি আছে ইয়াতে। আৰু এইটো তেজৰ্ট ধুনীয়াকৈ লিখা আছে। ইয়াতে আহি পাই ৰেজৰ্টৰ ফালৰ পৰা ফ্ৰী লেমন জুচ এটা দিছে। মজা টেষ্ট, একদম কাৰক। ৰেজৰ্টখনত আহি পেলাই ধুনীয়া বস্তু এটা পালোঁ। যিবিলাক মানে স্কুলীয়া জীৱনতে খেলি থকা, তাৰপিছত আৰু ক'ত মানুহৰ মোবাইলে গেম, চব মোবাইললৈ ব্যস্ত। ত' বস্তুটো হ'ল যে কেৰম। আজি এক গেম খেলি লওঁ, বহুত দিন পিছত চুব পাইছোঁ। এইবিলাক আজিকালি খেলা মানুহো নাই, মানুহে নেখেলেও, চব মোবাইলতে ব্যস্ত থাকে আজিকালি। ত' এক গেম খেলি লওঁ। আপোনালোকক ধুনীয়া বস্তু এটা দেখাই আছোঁ। বস্তুটো হ'ল এইটো এটা খেৰৰ ঘৰ হয়। ইয়াতে আপোনাৰ খোৱা বোৱা ব্যৱস্থা আছে। ভিতৰত আপোনালোক বহি পেলাই আৰামছে খাব পাৰিব। এইফালে দৰ্জা আছে, দৰ্জাখন বন্ধ আছে, এতিয়া মানুহ নাই। তো ইয়াৰ ভিতৰতে আপোনালোক খোৱা বোৱা ব্যৱস্থা আছে। এইফালে আহিলে দেখা পাব ধুনীয়াকৈ ফুল চুল লগোৱা আছে, একদম সজোৱা আছে ধুনীয়াকৈ। আৰু এইফালে জুপুৰি চাইছে আপোনালোকে, এইবিলাক জুপুৰি হয়। ইয়াৰ ভিতৰত আপোনালোক বহি পেলাই ধুনীয়াকৈ ডিনাৰ কৰে বা লাঞ্চ কৰে, আৰামছে কৰিব পাৰিব। কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰক একবাৰ। কি ধুনীয়া শান্তি পৰিৱেশ, কোনো হুলস্থুল নাই, আৰামত আহিব পাৰে আপোনালোক। ধুনীয়াকৈ এখন গৰু গাড়ী ইয়াতে সজাই থোৱা আছে। গৰু গাড়ীখন মই আপোনালোক দেখাই আছোঁ। এইখন চাওক, গৰু গাড়ী। গৰু গাড়ীখন ধুনীয়াকৈ সজোৱা আছে, ৰং চং মাৰা আছে। এইটো আপোনালোকে দেখা পাইছে, এইটো ধুনীয়াকৈ দিল এটা বনোৱা আছে। ইয়াতে চাইডেদি পূৰা একদম এনেকৈ লাইট লগোৱা আছে। লাইটটো জ্বলোৱা নাই এতিয়া, কাৰণ পোহৰ হৈ আছেতো। ইয়াতে ভাল পোৱা ল'ৰা ছোৱালীবিলাক আহি পেলাই ইয়াতে ধুনীয়াকৈ দিলটোৰ মাজত ফটো চটো উঠিব পাৰিব। চাইছে, ইয়াতে নাও এখনো আছে। নাও এখনো আপোনাৰ একদম ধুনীয়াকৈ ৰং চং মাৰি ৰখা হৈছে। নাও চাওক, কি ধুনীয়া লাগিছে ৰং, কালাৰটো কিন্তু বহুত ধুনীয়া কৰিছে দেই। নাওখন দেখিব বহুত ধুনীয়া লাগিছে একদম। ইয়াতো এটা ধুনীয়া দিল এটা বনোৱা আছে। ইয়াতে আপোনালোকে আহি ফটো চটো মত আছে উঠিব পাৰিব। চাইডত ফুলৰ টাব কেইটামানো আছে, চাওক। এই চৰাইটোৰ নাম কি হয় আমি ভালকৈ গম নাপাওঁ। আপোনালোকে জানে যদি চৰাইটোৰ নামটো কমেণ্ট কৰি জনাই দিব আমাক। চৰাইটো যে ময়ূৰ চৰাই নিচিনাকৈ পাখিটো ধুনীয়াকৈ দাঙি আছে, আৰু দুইটা একেলগে ঘূৰি ঘূৰি খেলি আছে। কি মৰম লগা, এবাৰ চাওকচোন কি মৰম লগা চৰাইটো। এই শহাপহুকেইটা দেখা পাইছে, ইমান ধুনীয়া ধুনীয়া মৰম লগা শহাপহু, চাওক। আৰু ইহঁতৰ ঘৰ এইটো ড্ৰামকেইটা কাটি পেলাই ধুনীয়াকৈ ঘৰটো বনোৱা আছে সিহঁতৰ কাৰণে। আপোনালোকক সৰু বাচ্ছাৰ খেলা ধূলাৰ জেগা বুলি কৈছিলোঁ, তো সৰু বাচ্ছাৰ জেগাটো আপোনালোকক মই দেখাই দিছোঁ। এইফালে এইখন আছে, ইয়াৰ ওপৰত উঠে এনেকৈ। আৰু এই আগফালে এখন আপোনাৰ চিচৰি অহা ওপৰৰ পৰা হাতী এটা বনোৱা আছে। সেইটো মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো হাতীটো, এই হাতীটোৰ এইফালৰ পৰা উঠা জেগা আছে, ধুনীয়াকৈ বনোৱা আছে। এইফালে ধুনীয়াকৈ উঠি গৈ সেইফালে চিচৰি পেলাই নামি যায়। আৰু এইফালে এখন আছে, এখন
এইখন ইফালে এইটো পোৱালিটো খেলি আছে বঢ়ি আছে যা উঠা আহা বাহ এই দুটা চাওক ইফালে এটা বহিছে ইফালে এটা বহিব সৰু পোৱালিবিলাকে কাজিয়া কৰি কৰি খেলি আছে আৰু এইফালে জোলনা এখন আছে আৰু এইফালে বহিব পৰা জেগা আছে তো আমি এইখনৰ ওপৰলৈ উঠি আহিলোঁ ইয়াৰ ওপৰৰ পৰা ভিউটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিম এই চাওক